Hello everyone, welcome to my channel Advanced Physio Care. মই ডক্টৰ সুনিতা মিৰ্ধা কনসালটেন্ট ফিজিঅথেৰাপিষ্ট। আজি মই ডিসকাস কৰিবলৈ ওলোৱা টপিকটো হৈছে হাড় ভঙাৰ কিমান দিনৰ পাছত মানে বোন ফ্ৰেকচাৰৰ কিমান দিনৰ পাছত আপুনি স্টাৰ্ট কৰিব ফিজিঅথেৰাপি ট্ৰিটমেন্ট। হাড় ভঙাত মানে বোন ফ্ৰেকচাৰত ফিজিঅথেৰাপিয়ে এটা বিশেষ ৰোল প্লে কৰে। প্ৰথমতে চামহক এডাল বোন ফ্ৰেকচাৰ হলে কি কমপ্লিকেশনে দেখা দিব পাৰে। ইয়াৰ দুটা পাৰ্ট আছে। এটা হৈছে আপোনাৰ একিউট যেটো হাড় ভঙাৰ লগে লগে যিবোৰ কমপ্লিকেশনে দেখা দিয়ে, আৰু এটা হৈছে ক্ৰনিক মানে যিবোৰ প্লাষ্টাৰ খোলাৰ পাছত আপোনাৰ কমপ্লিকেশনে দেখা দিয়ে। আমাৰ ইয়াত মেইন ৰোল হৈছে আপোনাৰ প্লাষ্টাৰ খোলাৰ পাছত কমপ্লিকেশনবোৰ ট্ৰিট কৰা। আপোনাৰ প্ৰথম কাম হৈছে ফ্ৰেকচাৰ হোৱাৰ লগে লগে আপুনি হস্পিটেললৈ গৈ প্ৰপাৰ অৰ্থোপেডিচিয়ানৰ আন্ডাৰত ট্ৰিটমেন্ট কৰাই তাক প্লাষ্টাৰ কৰাই ল'ব। প্লাষ্টাৰ খোলাৰ পাছত কি কমপ্লিকেশন হ'ব পাৰে। কেতিয়াবা কি হয় আপোনাৰ হাড়দি ভালদৰে জইন নহয়, যাক নন ইউনিয়ন বুলি কয়। আৰু নেক্সট কমপ্লিকেশনটো হৈছে আপোনাৰ মাল ইউনিয়ন মানে যেটো আপোনাৰ হাড়দি জইন হলেও ওপৰা ওপৰিকে জইন হয়। কেতিয়াবা আকৌ কি হয় আপোনাৰ shortening of bone হয়। shortening of bone কেতিয়াবা আপোনাৰ joint stiffness, muscle weakness, numbness আদিৰ ফিলিং হয়। এইখিনি হৈছে আপোনাৰ কমপ্লিকেশন, প্লাষ্টাৰ খোলাৰ পিছৰ কমপ্লিকেশন। এতিয়া আহো মেইন পাৰ্টলে যোনটো হৈছে আপোনাৰ ফিজিঅথেৰাপি ট্ৰিটমেন্ট আপুনি কেতিয়াৰ পৰা স্টাৰ্ট কৰিব। ফ্ৰেকচাৰ হলে আপোনাৰ যোনটো পাৰ্টত ফ্ৰেকচাৰ হয়, এটা কথা মনত ৰাখিব, যোনটো পাৰ্টত আপোনাৰ ফ্ৰেকচাৰ হয়, সাপোজ আপোনাৰ ৰিষ্ট জইণ্টত ফ্ৰেকচাৰ হৈছে, আপুনি এইটো পাৰ্টক ফুলি ৰেষ্ট দিব, এইটো পাৰ্টক একো নকৰিব। নেক্সট হৈছে আপোনাৰ এইটো পাৰ্ট ৰিষ্ট জইণ্টক বাদ দি আপোনাৰ বাকিবোৰ জইণ্টছৰ মুভমেন্ট কৰিব পাৰিব। মানে আপোনাৰ ফ্ৰেকচাৰ হোৱা পাৰ্টটো মানে প্লাষ্টাৰ হোৱা জাগাকন এৰি আপুনি বাকি জইণ্টছৰ মুভমেন্ট কৰি থাকিব লাগিব। তেতিয়াহে আপোনাৰ ফাৰ্দাৰ কমপ্লিকেশনবোৰ হোৱাৰ সম্ভাৱনা কম হয়। সাপোজ আপোনাৰ ৰিষ্ট জইণ্টৰ এইখিনি আপোনাৰ প্লাষ্টাৰ হৈছে, এইটো জায়গা আপোনাৰ এইখিনি জায়গা আপোনাৰ প্লাষ্টাৰ হৈছে, তেনেহলে আপোনাৰ ফিংগাৰবোৰ বাছি আছে, ফিংগাৰখিনি আপুনি লৰচৰ কৰাই থাকিব লাগিব এইদৰে। নেক্সট হৈছে আপোনাৰ এলবোত একো প্ৰবলেম নাই, তেনেহলে আপুনি ৰিষ্ট জইণ্ট এৰি এলবো জইণ্টক আপুনি মুভমেন্ট কৰাই থাকিব লাগিব এইদৰে। ঠিক আছে। ঠিক সেইদৰে আপোনাৰ আঁঠুত যদি ফ্ৰেকচাৰ হৈছে তেনেহলে আপুনি বাকি এংকল জইণ্ট, হিপ জইণ্ট আদি মুভমেন্ট কৰিব লাগিব। মুঠতে আপুনি ফ্ৰেকচাৰৰ পাছত এবাৰ প্লাষ্টাৰ কৰাৰ লগে লগে আপুনি এবাৰ ফিজিঅথেৰাপিষ্টৰ কনসালটেন্ট লৈ ল'ব লাগে। মানে আপোনাৰ ফিজিঅথেৰাপিয়ে আপোনাক দেখুৱাই দিব যাতে কি কৰিব লাগে, কি কৰিব, কোনবোৰ জইণ্টছ মুভমেন্ট কৰিব লাগিব, কোনবোৰ জইণ্টছ মুভমেন্ট কৰিব নালাগে। এইখিনি হৈছে আপোনাৰ প্লাষ্টাৰৰ লগে লগে আপুনি কি জইণ্টছবোৰ মুভমেন্ট কৰিব। প্লাষ্টাৰ খোলাৰ মানে 4 উইকছৰ পাছত আপোনাৰ যেতিয়া প্লাষ্টাৰ খুলিব তেতিয়া আপুনি কি এক্সাৰসাইজ কৰিব। মাসল উইকনেস হোৱাৰ বাবে আপোনাৰ মাসল ষ্ট্ৰেংথেনিং এক্সাৰসাইজেস কৰা হয়। নেক্সট হৈছে আপোনাৰ জইণ্ট ষ্টিফনেছৰ বাবে আপোনাক মোবিলিটি এক্সাৰসাইজেস দিয়া হয়। যদি আপোনাৰ প্লাষ্টাৰ খোলাৰ পাছত ফুলি থাকে তেনেহলে ওয়েক্স থেৰাপি দিয়া হয়। এইখিনি আপুনি ফিজিঅথেৰাপি চেণ্টাৰত গৈ ল'ব লাগিব। মই আপোনাক এইখিনি এডভাইস কৰিম যাতে আপোনাৰ ফ্ৰেকচাৰ হোৱাৰ লগে লগে আপুনি ফাৰ্স্ট 2 to 3 ডেজৰ পৰাই এক্সাৰসাইজ স্টাৰ্ট কৰিব। পাৰ্টিকুলাৰলি যোনটো জইণ্টছত ফ্ৰেকচাৰ হৈছে সেইটো জইণ্টক বাদ দি বাকিবোৰ জইণ্টছৰ মুভমেন্ট কৰাই থাকিব লাগিব। আকৌ 4 উইকছৰ পাছত আপোনাৰ প্ৰপাৰ ফিজিঅথেৰাপি ট্ৰিটমেন্ট লৈ আপোনাৰ ইন ফাৰ্দাৰ কমপ্লিকেশনবোৰৰ পৰা আপুনি হাত সাৰিব পাৰিব। এইখিনি আছিল মোৰ এজ এ ফিজিঅথেৰাপিষ্ট হিচাপে আপোনালোকলৈ দিয়া এডভাইস। আই হোপ আপোনালোকক এই ভিডিঅ'টো ভাল লাগিছে। আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম পাৰ্টিকুলাৰ বোনছৰ ফ্ৰেকচাৰ হলে আপুনি কি এক্সাৰসাইজ কৰিব। যদি আপোনালোকক ভিডিঅ'টো ইনফৰ্মেটিভ লগা যেন লাগিছে তেনেহলে প্লিজ শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব মোৰ চেনেলটোক আৰু বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ
আগলৈ অহা ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালৈ গৈ থাকে আজিলৈ সামৰণি মাৰিছোঁ নমস্কাৰ নেক্সট ভিডিঅ'ত আকৌ লগ পাম